নমস্কাৰ দৰ্শকসকল, ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনত অধিষ্ঠিত হৈ থকালৈকে দেশৰ পৰা দুৰ্নীতি নিৰ্মূল হোৱাটো সম্ভৱ নে? সততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে দুৰ্নীতিৰ বিৰুদ্ধে গ্যাৰেণ্টি বুলি কয়, দুৰ্নীতি নিৰ্মূল কৰা, ভ্ৰষ্টাচাৰী খতম কৰা আদি কথাবিলাক নৰেন্দ্ৰ মোদীৰ মুখত আখৈৰ দৰে ফুটে আৰু সেই কথাবিলাকে জনসাধাৰণক আকৰ্ষিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া কথাবিলাক কয়, ইমান ৰহালকে কথাবিলাক কয়, ইমান উগ্ৰভাৱে কথাবিলাক কয়, জনসাধাৰণ এক প্ৰকাৰ উত্তেজিত হৈ যায় আৰু সেই ভাষণৰ যি জাল, মায়াজালত জনসাধাৰণ মোহিত হৈ পৰে। কিন্তু সেইগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে ডিঙিৰ শিৰ ফুলাই দুৰ্নীতিৰ বিৰুদ্ধে ভাষণ দিয়ে, এইগৰাকী প্ৰধানমন্ত্ৰী শাসনত থকালৈকে দুৰ্নীতি নিৰ্মূল হোৱাটো কিমান সম্ভৱ, সেই কথাটো এতিয়া ৰাইজে ভাবিব লাগে। কিয়নো ইতিমধ্যে আমি দেখিছো বিভিন্ন ৰাজ্যত দুৰ্নীতিগ্ৰস্ত যিসকল নেতা আছে তেওঁলোকক বিজেপিত আদৰি লোৱা হয় বা তেওঁলোকক বিভিন্ন ছল ছাতুৰিৰে বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ বাধ্য কৰোৱা হয়। যি দলে বিজেপিৰ সৈতে মিত্ৰতা নকৰে বা বিজেপিৰ ইশাৰাত নচলে, সেই দলবিলাকৰ নেতাসকলৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ এজেন্সিবিলাক লগাই দিয়ে আৰু তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰে। অভিযোগ মতে হেমন্ত সোৰেন ভূমি কেলেংকাৰীত জড়িত আছিলে আৰু সেই ভূমি কেলেংকাৰীত জড়িত থকাৰ কাৰণেই ইডিয়ে বাৰে বাৰে চমন দিয়াৰ পিছত অৱশেষত যোৱাকালি হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰে আৰু হেমন্ত সোৰেনে নিজৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। তেনেকুৱাকে বিহাৰত লালু প্ৰসাদ যাদৱকো গ্ৰেপ্তাৰ কৰা হৈছিলে। আমি সেই কথা সকলোৱে জানো। চাৰা ঘোটালা বুলি যি কোৱা হয় পশুখাদ্য, সেই ঘোটালাত লালু প্ৰসাদ যাদৱকো গ্ৰেপ্তাৰ কৰা হৈছিলে। দিল্লীতো মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। হয়তো পৰৱৰ্তী যি তেওঁলোকৰ টাৰ্গেট, তাত অৰবিন্দ কেজৰিৱালো নিশ্চিতভাৱে পৰিব পাৰে, ইয়াত কোনো সন্দেহ নাই। কিয়নো হেমন্ত সোৰেনক গ্ৰেপ্তাৰৰ পিছত কিছুমান কথা এতিয়া ৰাজহুৱাকৈ একাংশ ৰাজনৈতিক দলে ক'বলৈ আৰম্ভ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা কেতিয়া গ্ৰেপ্তাৰ হ'ব। এই কথা আজি প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছত যোগদান কৰা সদ্যহতে ৰিপুন বৰাই। ৰিপুন বৰাই অকল হিমন্ত বিশ্ব শৰ্মাই নহয়, ৰিপুন বৰাই মহাৰাষ্ট্ৰৰ অজিত পাৱাৰকে ধৰি বিভিন্ন ধৰণৰ নেতাৰ নাম কৈছে, যিসকলৰ বিৰুদ্ধে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত বা বিজেপিৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ এওঁলোকে ভাষণত তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলিছিলে আৰু কিছুদিন পিছত তেওঁলোক যেতিয়া বিজেপিৰ লগত সামিল হয়, বিজেপিৰ লগত সহযোদ্ধা হয় তেওঁলোকে ক্ষমতাৰ ভাগজৰীৰ কাৰণে, তাৰ পিছত তেওঁলোকৰ ওপৰত এই ধৰণৰ সকলো ধৰণৰ তদন্ত নাইকিয়া হৈ পৰে, এক প্ৰকাৰ নিমাত হৈ পৰে সকলো ধৰণৰ তদন্তবিলাক আৰু তেওঁলোকক বিজেপিৰ ৰঙা দলিচাত আদৰি লৈ শাসন ক্ষমতা ধুনীয়াকৈ চলাই যাবলৈ তেওঁলোকক অনুমতি দিয়ে। বহুতেই কৈছে যে এয়া বিজেপিৰ কৃতিত্ব, এয়া বিজেপিৰ ক্ৰেডিট, বিজেপিয়ে দুৰ্নীতিগ্ৰস্ত লিডাৰসকলক তেওঁলোকে গ্ৰেপ্তাৰ কৰি আছে। নিশ্চয়কৈ যিসকলে দুৰ্নীতিৰ অভিযোগ আছে, যিসকলৰ বিৰুদ্ধে দুৰ্নীতি কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আছে, এয়া নিশ্চিতভাৱে ভাল খবৰ। কিন্তু যিসকলৰ বিৰুদ্ধে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ আছিল আৰু যি অভিযোগবিলাক বিজেপিয়ে উত্থাপন কৰিছিলে, সেইসকল পৰৱৰ্তী সময়ত বিজেপিত যোৱাৰ পিছত তেওঁলোক কেনেকৈ ধোৱা তুলসীৰ পাত হৈ গ'ল, তেওঁলোক কেনেকৈ নিকা হৈ গ'ল, তেওঁলোক কেনেকৈ ভাল হৈ গ'ল, মহান হৈ গ'ল, যে তেওঁলোকৰ লগত বিজেপিয়ে মিলি এতিয়া শাসন চলাই আছে। অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি কি অভিযোগ উত্থাপন কৰা নাছিলে বিজেপিয়ে? বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহে কি ধৰণৰ কথা হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কোৱা নাছিল? কিন্তু সেই হিমন্ত বিশ্ব শৰ্মা এতিয়া বিজেপিত গৈ মুখ্যমন্ত্ৰী হৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন কৰিছিলে সেইবিলাকৰ কোনো ধৰণৰ তদন্ত আজিৰ তাৰিখত আছেনে? বিৰোধীৰ স্থিতিত থকা দুই এজনক গ্ৰেপ্তাৰ কৰি ইয়াতকৈ তাতোধিক দুৰ্নীতিগ্ৰস্তক তেওঁলোকৰ দলত সামিল কৰি লৈ বা তেওঁলোকৰ লগত মিলিত কৰি লৈ শাসন চলাই থকা এই চৰকাৰখনৰ দিনত সম্ভৱনে দুৰ্নীতি নিৰ্মূল হোৱাটো, দুৰ্নীতি সমাজৰ পৰা একেবাৰে নিশেষ হোৱাটো সম্ভৱনে? নৰেন্দ্ৰ মোদীয়ে আজি গ্যাৰেণ্টি দিয়ে দুৰ্নীতিৰ বিৰুদ্ধে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে, সেই দুৰ্নীতি নাইকিয়া হোৱাটো সম্ভৱনে? আজিৰ তাৰিখত প্ৰত্যেকগৰাকী ব্যক্তি আপোনালোকে চাওক, নিজৰ স্থানীয় যি এলেকা আছে সেইসমূহতে চাওক, কেন্দ্ৰ আৰু ৰাজ্যিক নেতাবিলাকৰ সৈতে আপোনালোক সেইসকলৰ প্ৰতি চকু নিদিলেও আপোনালোকৰ নিজা সমষ্টিত বা নিজা পঞ্চায়ততে চাওক, যিসকল পূৰ্বতে কংগ্ৰেছত আছিলে বা অন্য দলত তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ তেওঁলোকৰ অভিযোগ আছে, ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি পঞ্চায়ত সভাপতি, সভানেত্ৰী আদি পৰ্যায়ৰ নেতা, এইবিলাক বিজেপিত যোগদান কৰি এতিয়া ধুনীয়াকৈ তেওঁলোকে চলি থকা নাইনে? তেওঁলোকৰ বিৰুদ্ধে পূৰ্বতে উঠা সেই অভিযোগবিলাক কি হ'ল? গতিকে তৃণমূল পৰ্যায়ৰ পৰা আজিৰ তাৰিখত যদি চোৱা যায়, তৃণমূল পৰ্যায়ৰ পৰা দুৰ্নীতিগ্ৰস্তবিলাক গৈ বিজেপিত যোগদান কৰি আছে, বিজেপিৰ সৈতে তেওঁলোকক খলিগলি কৰিবলৈ সুবিধা দিয়া হৈছে আৰু এই প্ৰক্ৰিয়া
কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়লৈকে চলি আছে, যাৰ কাৰণে আমি ক'ব পাৰি যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনত থকালৈকে দুৰ্নীতি নিৰ্মূল হোৱাটো সম্ভৱ নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনত যেতিয়ালৈকে থাকিব, তেওঁলোকক দুৰ্নীতিগ্ৰস্তবিলাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছত্ৰছায়াত, অমিত শ্বাহৰ ছত্ৰছায়াত AC ৰুমত তেওঁলোকক সুবিধা দিয়া হ'ব আশ্ৰয় লোৱাৰ কাৰণে। তেনেকৈ আজিৰ তাৰিখত আমি দেখিবলৈ পাই আছো। বিভিন্ন ৰাজ্যত তেওঁলোকে দুৰ্নীতিগ্ৰস্তসকলক নিজৰ ছত্ৰছায়াৰ তলত, নিজৰ শাসনৰ যি ছত্ৰছায়া আছে তাৰ তলত তেওঁলোকক আশ্ৰয় লৈ ধুনীয়াকৈ চলি যাবলৈ তেওঁলোকক সুবিধা কৰি দিয়া হৈছে। গতিকে আপুনি কেনেকৈ ভাবিব যে প্ৰধানমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰতবৰ্ষৰ পৰা দুৰ্নীতি নাইকিয়া হ'ব? তেওঁলোকক দুৰ্নীতিত পোহপাল দি আছে, তেওঁলোকে দুৰ্নীতিক প্ৰশ্ৰয় দি আছে, দুৰ্নীতিগ্ৰস্তক নিজৰ ছত্ৰছায়াত ৰাখি তেওঁলোকে নিজৰ ৰাজনৈতিক যি মুনাফা সেয়া তেওঁলোকে আদায় কৰি আছে, আৰু সমাজৰ পৰা সেই দুৰ্নীতিবিলাক নিৰ্মূল হোৱাটো নায়েই। সেই দুৰ্নীতিবিলাক ক্ষমতাৰ আশীৰ্বাদ পাই তেওঁলোক আৰু অধিক দুৰ্নীতিগ্ৰস্ত হ'বলৈ সাহস পোৱা নাইনে? সংবাদ মেলত আজি ৰিপুণ বৰাই কি কৈছিলে তাৰ কিছু অংশ আপোনালোকক দেখুৱাব বিচাৰিছো। তেওঁ চাফা হৈ গ'ল, তেওঁৰ বিৰুদ্ধে কোনো ইডি নাই, একো নাই। তেতিয়াহ'লে এইটো কি কথা? যদি তোমালোকৰ ইডি নিৰপেক্ষ, যদি তোমালোকে বিচাৰ সকলোকে কৰা, হোৱাই নট অজিত পাৱাৰ? মই আগৰ কথাবিলাক নকওঁ, আগৰ হেৰিবিলাকৰ কথা নকওঁ, মেহৰ চকচীৰ কথা নকওঁ, নীৰৱ মোদীৰ কথা নকওঁ, ললিত মোদীৰ কথা নকওঁ, সেইখিনি বাৰু নকওঁ, বহুত পুৰণি হৈছে। কিন্তু আমি লেটেষ্ট কৈছোঁ, তোমালোকে মুখ্যমন্ত্ৰী, তোমালোকৰ ইডি কলৈ গ'ল? ইডিয়ে নেদেখে নেকি? আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তোমালোকে